এনেকুৱাকৈ আমি 50 জনহে ৰাখিব পাৰিম। আজি হয়তো মানুহ বুজি উঠা নাই, কিন্তু কালি এসপ্তাহ 10 দিন পিছত ক'ব যে মোৰ ছোৱালীজনীকো ৰাখক, মোৰ ছোৱালীজনীকো ৰাখক। এতিয়া আমাৰ কিছুমান গাৰ্জিয়ান বা কিছুমান ছোৱালী আগবাঢ়ি আহিছে, তেখেতসকলৰ বেলেগ একো কথা নাই, খালি যদি যে মামাৰ বাড়ি নানাৰ বাড়ি যে বাড়ি এই মায়া মহব্বত যদি থাকে তাহলে পড়াশোনা করবে। যদি বলে না আমার পড়াশোনা করা লাগবে বাকি কথা পিছত, তেতিয়াহলে এইটো উত্তম জায়গা আপোনালোকৰ কাৰণে। তেতিয়াহলে ইয়াত থাকি এটা ৰুমত 2জন 3জন কৰি ধুনীয়াকে মিলাই থাকিব। ইয়াত 3জন ষ্টাফ আমি ইতিমধ্যে নিযুক্ত দিছো। 3জন ষ্টাফৰ ভিতৰত এজন ৰান্ধনী থাকিব, এজন এসিস্ট্যান্ট ৰান্ধনী থাকিব, এজন চকীদাৰ থাকিব, এগৰাকী ওয়ার্ডেন বাইদেউ আজিতুল্লাহ পাব্লিক হায়াৰ সেকেন্ডাৰী এগৰাকী বাইদেউ আসেন, এগৰাকী বাইদেউ ইয়াত চোৱা চিতা কৰিব। আৰু আমাৰ ইয়াত মেইন কথা হ'ল জেএম হায়াৰ সেকেন্ডাৰী স্কুলৰ সবে চাব, প্ৰেচিডেন্টৰ পৰা আৰম্ভ কৰি প্ৰিন্সিপাল যিমান ষ্টাফ আছে সবে চাব, বাকী স্কুলৰ মানুহক খবৰ ল'ব। তাৰপিছত সাৰ্কেল অফিচাৰ মূল দায়িত্ব থানাৰ যিজন মাৰ্কাজৰ থানাৰ ওসি, তেওঁ ইয়াৰ মেনেজমেন্ট কমিটিৰ মেম্বাৰ। গতিকে তেনেকে সব বিশিষ্ট মানুহবিলাকে চোৱা চিতা কৰিব। আমি হাটশিঙিমাৰী অফিসত কাম কৰোঁ, আমি জিলাখনৰ কাৰণে কাম কৰোঁ, জিলা আঁচনি বিষয়া। মোৰ লগত আহিছে এই বিঅ সাহেব ৰহিমউদ্দিন লস্কৰ, কাছাৰৰ মানুহ, কিন্তু তেওঁ আমাৰ মাৰ্কাজৰ খণ্ডৰ বিঅ, তেওঁ এই কমিটিৰ দায়িত্বত আছে। গতিকে ডিসি এডিসি সবৰে নজৰ ইয়াত থাকিব। গতিকে আমাৰ ছোৱালীবিলাক যদি অলপ মনোযোগ দিয়ে, অলপ মত দি মানে এই অনুষ্ঠানটোক যদি আন্তৰিকতাৰে লয়, তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাট মুকলি হ'ব বুলি মই আশা কৰোঁ। আজি বেলেগ অনুষ্ঠান নহয়, আমাৰ এনৰোলমেণ্ট ষ্টাৰ্ট। আজি কোনে কোনে থাকিব তেওঁলোকৰ এনৰোলমেণ্ট ষ্টাৰ্ট হ'ব। আৰু যদি ধৰক আজি যিখিনি হ'ল কালি হ'ব, পৰহি হ'ব, এনেকে এনৰোলমেণ্ট হৈ যদি 50 খতম হয়, তারপরে তো একজন আসলেও আর আমরা দিবের পাবেন না। গতিকে 1 তারিখের পৰা আপোনালোকে এই এনৰোলমেণ্ট প্ৰচিডিউৰটো মেইনটেইন কৰক। আৰু আমি ইনগুৰাল ফাংচন 3 বা 4 তাৰিখে কৰিম। সাৰ্কেল অফিচাৰ স্যার আহি জনাব, এতিয়া সাৰ্কেল অফিচাৰ স্যার আহি আছে। সেই দিনাৰ পৰা আমি পাৰ্মানেন্টলি ইয়াত থাকিম। আৰু হোষ্টেলত থাকিলে ইমান ঘৰৰ মায়া কৰি লাভ নাই, ছোৱালীৰ ইমান মায়া কৰিব নালাগে। ইয়াত বহুত ভাল খবৰ ৰাখিব, ইয়াত গাৰ্জিয়ান হিচাপে চিন্তা কৰাৰ দৰকাৰ নাই। মাজে মাজে আহিব, আহি পেলাই আপোনালোকৰ নিয়ম নীতি থাকিব, কোনদিন গার্জিয়ানের সাথে দেখা করবো, কোনদিন প্রথম একটু খারাপ থাকবো, মারও খারাপ থাকবো, সামারও খারাপ। লাহে লাহে তো সব ঠিক হয়ে যাব না। আর ছোৱালী এতিয়া সৰু নহয়, তেওঁলোকে সব বুজি পায়। 9, 10 পাইছে মানে এতিয়া হোষ্টেলত থাকে। কতজনে ক্লাস 8তে ক'ত হোজাইত দিয়ে, গুৱাহাটীত দিয়ে, হোষ্টেলত থাকে না নাই, ক্লাস 8তে দিয়ে। গতিকে এতিয়া আমি ছোৱালীক যে ঘৰতে ৰাখিব লাগিব এই কথাটো নাই। ছোৱালীক বাহিৰত যাবলৈ দিলে তেওঁলোকৰ জ্ঞান বুদ্ধি আচাৰ ব্যৱহাৰ, মই খালি এটা সৰু উদাহৰণ দিম, আপোনালোকে ভয় কৰিব নালাগে।